এজনী আমাৰ বগীমাই নহয় জানো? ককা কিমান গম আপোনাক মোক বগীমাই বুলি নেমাতিব ইটছ অল টেল মি সুইটি পাই কিউটি পাই প্ৰিন্সেছ কি মাতে আপুনি বগীমাই আই দেউ মৰমতে মাতো ক আইদেউ। ককা আকৌ ৰিজাল্ট কেনেকুৱা হ'ল? কি ৰিজাল্ট কাৰ ৰিজাল্ট কিহৰ ৰিজাল্ট কিয় আজিতো বিএ ৰিজাল্ট দিয়া নাই? বিএ ৰিজাল্ট ফাৰ্ষ্ট গৈছো মই কি সঁচাই? কি মিছাকে কম নেকি মই দে ভালে হ'ল দে যি হ'ল চাং মই মাৰ্কশ্বিটখন কি কয় সেইখন কিয় ये फंस गया सीएम কি কিয় বুলি চাং ক কেনেকুৱা আমি তাহানিতে 5লৈকেহে পঢ়িছিলোঁ তাৰপিছত নেলাগে ক'লে নহয় পিতাই ইমান মাটি ভেটি আছে পঢ়ি শুনি কি কৰিবি ঘৰতে খেতি কৰি থাক বুলি ক'লে তাতে মই হৈছিলোঁ ডাঙৰটো পুতেক সেইকাৰণে দে চাং তোখনকে কেনেকুৱানো হ'ব হ'ব আপোনাৰ বুৰঞ্জী ক'ব নেলাগে লক এখন পি বি 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 কি এইখিনি সেইকাৰণেতো নেলাগে চাব কৈছিলোঁ আপুনি নাজানে এইবোৰ একো বুজিও নাপায় বুজাই ক'লে কেলে বুজি নেপাম ন বুজাই দে আকৌ এতিয়া আপোনাক বুজাব লাগিব পি মানে পাঁচ আৰু বি মানে বি মানে পাঁচতকে অলপ বেছি কি মানে পাছতকে অলপ বেছি 5 কোৱাতকে অলপ বেছি নাম্বাৰ পালে বি দিয়ে মই যাম এতিয়া কোনচোন মই যাম মোৰ কাম আছে দেখিলে নহয় কথা পাতিবলে সময় নাই অলপ সময়হে কাম আছিলে তাকেই সময় নাই কিনো কাম কৰে কিনো নকৰে ইহঁতে জানে আৰু পিছে নাতিনীজনীয়ে বি মানে পাছতকে অলপ বেছি নম্বৰ পালে বি দিয়ে বুলি ক'লে মই হলে একো বুজি নাপালো দেই ৰাজ আপোনালোকে কমেণ্ট কৰি জনাবচোন বি মানে পাছতকে বেছিয়ে নে কমে নে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব